নমস্কাৰ এণ্ড গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। নাৰী দিৱসৰ প্ৰতি শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া বলকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি হৈছে আন্তৰ্জাতিক নাৰী দিৱস। প্ৰত্যেক বছৰে ৮ মাৰ্চ তাৰিখটোত নাৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে নাৰীক সন্মান কৰা, সমান অধিকাৰ দিয়া আৰু নাৰী সত্তাক জয়দান কৰা। প্ৰথমবাৰ 1917 চনত ছোভিয়েট ৰাছিয়াত এই দিৱস পালন কৰিছিল আৰু তেতিয়াৰ পৰাই সমগ্ৰ দেশতে নাৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। নাৰী দিৱসক লক্ষ্য কৰি প্ৰত্যেক বছৰে নাৰীসকলৰ কাৰণে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, গ্ৰন্থমেলা, বস্ত্ৰমেলা, নাট গীত আদিৰ প্ৰশিক্ষণ দিয়াকে ধৰি বিভিন্ন ধৰণৰ আচাৰ বনোৱা বা এনেকুৱা বিভিন্ন ধৰণৰ কাম থাকে আমাৰ নাৰীসকলৰ বাবে। এনেকুৱা ধৰণৰ কামবিলাক কাৰণে এখন অনুষ্ঠান পতা হয় আৰু এইবাৰৰো তেনেকুৱাকৈ এখন গুৱাহাটীতে পতা হৈছে আৰু তাতে আপোনালোকে সকলোৱে যোগদান কৰিব। আৰু নাৰী দিৱস পালন কৰাৰ উদ্দেশ্য এইটোৱে নহয় যে প্ৰত্যেক বছৰে নাৰী দিৱস আহিছে আমি পালন কৰিছোঁ, তেনেকুৱা নহয়। এই দিৱস পালন কৰা হয় কিয়নো কিছু বছৰ আগতে নাৰীক পুৰুষৰ দৰে সমান অধিকাৰ দিয়া নাছিলে, স্বাধীনতা দিয়া নাছিলে, শিক্ষা আৰু কাম কৰাৰ অধিকাৰ দিয়া নাছিলে। মাত্ৰ কিছুমান ডাঙৰ ডাঙৰ দেশত দিয়া হৈছিলে আৰু যেতিয়া দিয়া হৈছিলে নাৰীসকলক কাম কৰাৰ অধিকাৰ, কিন্তু কাম কৰাৰ বিনিময়ত সমান পুৰুষৰ দৰে মজুৰিটো পোৱা নাছিলে। এনেকৈয়ে দিনবোৰ ক্ৰমান্বয়ে গৈছিল আৰু কিন্তু যেতিয়া নাৰীসকলে শিক্ষাৰ দিশত আগবাঢ়িবলৈ ধৰিলে তেতিয়াৰ পৰাই নাৰীয়ে পুৰুষৰ দৰে আত্মবিশ্বাসী আৰু স্বাৱলম্বী হৈ উঠিল। কিন্তু বৰ্তমান সময়ত যদিও কোৱা হৈছে যে নাৰীক সন্মান কৰিব লাগে বা নাৰীক স্বাধীন দিয়া হৈছে, কিন্তু একফালে চাবলৈ গ'লে আমি সকলোৱে জানো যে নাৰীক যিমানখিনি ওপৰত দিয়া হৈছে বা নাৰীয়ে যিমানখিনি আগৰ শিক্ষাৰ ক্ষেত্ৰে আগুৱাই গৈছে, কিন্তু সিমানখিনি আমাৰ নাৰীসকলৰ স্বাধীনতা পোৱা নাই। ক'ৰবাত নহয় ক'ৰবাত নাৰীসকলে অকণমান হ'লেও দুৰ্বলতা অনুভৱ কৰিব লগা হয়, কিয়নো যিমানখিনি অধিকাৰ দিয়া হৈছে সিমানখিনি নাৰীসকলৰ কাৰণে সুৰক্ষা নাই। আপোনালোকে নিজেই গম পাইছে, প্ৰত্যেক দিনে এটা নহয় এটা নিউজ আহে যে নাৰী নিৰ্যাতন বা অন্য কিবা, বা আপোনালোকে গমেই পায় কেনেকুৱা ধৰণৰ ঘটনাবিলাক চলি আছে নাৰীসকলৰ ওপৰত। আৰু সেইকাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে এটাই কথা ক'ব খুজিছোঁ যে অকল নাৰী দিৱসটোৰ দিনাই যে নাৰীসকলৰ প্ৰতি সন্মান যাচিব লাগিব, ডাঙৰ ডাঙৰ ভাষণ দি কয় যে নাৰীক অমুক কৰিব লাগিব, তমুক কৰিব লাগিব মাত্ৰ সেই দিনটোতে, কিন্তু তেনেকুৱা একো নহয়। সদায় আপোনালোকে নাৰীসকলক সন্মান কৰক, আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰক, শিক্ষাৰ ক্ষেত্ৰত আৰু আগবঢ়াই নিয়ক। এইখিনি আছিল নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই, লাভ ইউ অল।